নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেলৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি পাকঘৰৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাবচোন আপোনালোকে কেনেকৈ কি কৰোঁ কি বনাওঁ। আজি বনাবলৈ লৈছোঁ কণী আৰু আলু দম, গতিকে কেনেকৈ বনালোঁ আপোনালোকে চাবচোন। এয়া বইল কৰি লোৱা আলু আৰু কণী লগতে পিঁয়াজ, কণীখিনি মাজে মাজে অলপ কটাৰী ৰেপি ল'লোঁ, যিহেতু হালধি নিমখ সোমাব লাগিব। এফালে কেৰাহী গৰম হৈ গ'ল, তেল দিছিলোঁ, গৰম হৈ গ'ল, সেয়া হালধি অকণমান দি ল'লোঁ, কাৰণ কণীকেইটা আৰু আলুখিনি ফ্ৰাই কৰি ল'ব লাগিব আগতে। মাজে মাজে এনেকৈ লুটিয়াই থাকিব, যিফালে অকণমান বেছি ৰঙচুৱা পৰিছে সেইটোৰ অপজিট ছাইডে আকৌ লুটিয়াই এনেকৈ ধুনীয়াকৈ ৰঙচুৱা পৰিবলৈ দিব। কণীকেইটা ফ্ৰাই হৈ গ'ল, ধুনীয়াকৈ ৰঙচুৱা পৰি গ'ল, দেখিছেনে কিমান ধুনীয়াকৈ। আৰু এনেকৈ ৰঙচুৱা পৰালৈকে ফ্ৰাই কৰিব লাগিব, আৰু সেইকাৰণে হ'ল কাৰণে এতিয়া উঠাই দিছোঁ। আৰু তেনেকৈ আলু কেইপিচো ধুনীয়াকৈ ৰঙচুৱা নপৰালৈকে ফ্ৰাই কৰিব লাগিব। আৰু ফ্ৰাই কৰি ল'লে মানে বেলেগ এটা সোৱাদ আহে, খাবলৈ বৰ ধুনীয়া লাগে। তেনেকৈ আলু কেইপিচো এতিয়া দি দিম, তেনেকৈ ফ্ৰাই কৰি ল'ম। আলু কেইপিচ অকণমান লাহে লাহে লৰাব লাগিব, নহ'লে ভাগি যোৱা চান্স থাকে। অলপ টাইট হোৱাৰ পাছত বাৰু নাভাগে, ধুনীয়াকৈ ফ্ৰাই হৈ যাব। আমি লুটি বাগৰ কৰি ফ্ৰাই কৰিব লাগিব, যি চাইডে ৰঙা পৰিছে তাৰ অপজিট চাইডে আকৌ লুটিয়াই দিব লাগিব ধুনীয়াকৈ। তেতিয়া দুই চাইডেহে ধুনীয়াকৈ ৰঙা পৰি যাব, নহ'লে আলু এচাইডে কোমল হৈ থাকিব, এক চাইডে আকৌ টান হৈ থাকিব, তেনেকুৱা হ'ব। গতিকে দুই চাইডে সমানে ফ্ৰাই কৰি ল'ব লাগিব। আমাৰ আলুখিনি প্ৰায় ফ্ৰাই হৈয়ে গৈছে। মাজতে মই ভিডিঅ' নাই কৰা, কাৰণ আলুখিনি এনেকৈ চাই চাই আপোনালোকে আমনি পাই যাবও পাৰে, আৰু ভিডিঅ'টো দীঘল হৈ যাব, সেইকাৰণে অলপমান ভিডিঅ' স্কিপ কৰি দিছোঁ মই। অলৰেডি হৈছে আৰু আমাৰ আলু ফ্ৰাই হৈছে। আলুখিনি ফ্ৰাই হৈ গ'ল, এতিয়া কাঢ়ি ল'ব লাগে। যিহেতু এতিয়া টান হৈ গ'ল অকণমান, সেইকাৰণে ভাগি নাযায়, কিন্তু পাছত অকণমান ভাঙি দিব লাগিব, নহ'লে আমাৰ কি হ'ব, গ্ৰেভি নহ'ব আৰু পূৰা পনীয়া টাইপ হৈ যাব। সেইকাৰণে আলু অকণ ভাঙি দিলে ভাল হয়। আমি বেলেগ তেল ইউজ নকৰোঁ ইয়াতে, একেখিনি তেলতে এতিয়া পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম। আৰু কি কি দি থাকোঁ আপোনালোকে দেখিব, দুটামান জলকীয়া থৈ দিছোঁ, সেইকেইটাও দিব লাগিব। আৰু মাজতে জলকীয়াকেইটা অকণ ভাঙি ভাঙি ল'ব লাগিব দেই, নহ'লে ফুটি যাব। চবেই জানে আৰু যিসকলে ৰান্ধে আচলতে তেওঁলোকে জানেই, গোটাকৈ দিলে যে ফুটি যায় জলকীয়াটো। গতিকে অকণমান এনেকৈ ভাঙি দিব, পিচি দিয়া নাই, বেছি জ্বলা হ'ব যে। আৰু অকণমান ইয়াত মছলাও দিয়া হ'ব। পিঁয়াজখিনি হৈছে আৰু বেছি ক'লাকৈ ফ্ৰাই নকৰোঁ, অকণমান মানে সিজিলেই হ'ল আৰু, বেছি ক'লাকৈ ফ্ৰাই কৰি দিলে ভাল নালাগিব। এতিয়া হালধি, নিমখ, মছলা যিমানখিনি আছে আমাৰ, জিৰা, ধনিয়া, ৰেড চিলি, গোটেইবোৰ অলপ অলপ দি ল'ম। ইয়াত এতিয়া যি যি মছলা থাকে, জিৰা, ধনিয়া, ৰেড চিলি, গৰম মছলা, গোটেইবোৰ দিয়া হ'ল, আৰু লগতে হালধি, নিমখ, গোটেইখিনি কৈ থকা নাই, জানে আৰু মছলাত কি কি থাকে। সেইখিনি ধুনীয়াকৈ এতিয়া ভাজি ল'ম, পিঁয়াজৰ লগতে ধুনীয়াকৈ মছলাখিনি ভাজি ল'ব লাগিব অকণমান। এতিয়া দিম আমি ফ্ৰাই কৰি লোৱা আলু কেইপিচ দি ল'ম। গোটেইবোৰ সিজি থকা বস্তুৱে, মানে আলু, কণী বইল কৰি থোৱা, সিজা, ফ্ৰাই কৰি লোৱা, গতিকে গ্ৰেভি হ'ব লাগিব, সেইকাৰণে অলপ পানী দি দিছোঁ। আৰু এতিয়া মছলা, আলুখিনি ধুনীয়াকৈ অলপ উতলি আহিব দিব লাগিব, কাৰণ মছলা দিছিলোঁ যে তাত, সেইখিনি ধুনীয়াকৈ পানীৰ লগত মিক্স হ'বলৈ এতিয়া অলপমান ঢাকি দিছোঁ, আৰু মাজে মাজে চাই থাকিব। এয়া দেখিছেনে ধুনীয়াকৈ উতলি আহিছে, বেছিকৈ পানী দিয়া নাই, দিলে মানে আকৌ বেছি পনীয়া হৈ যাব। এতিয়া বইল কৰি থোৱা কণীকেইটা আমি দি দিম।
আমাৰ ইয়াতে ইমান কাউৰী আছে জানেনে, অকল কা কা কৰি থাকে ৰাতিপুৱাৰ পৰা গধূলিলৈ। বহুত ঠাইতে নাইকিয়া হ'ল পিছে। এতিয়া ধুনীয়াকৈ আকৌ আমি ঢাকি দিম। আৰু পিচি থৈছিলোঁ আদা নহৰু, এতিয়া এইখিনি দি দিম আৰু। বেছি সোনকালে দিয়া নাই, কাৰণ সোনকালে দিলে গোন্ধটো নাহে, সেইকাৰণে অকণমান দেৰিকৈ দিছোঁ। যিহেতু হ'বই আৰু অলপ পানীটো শুকালেই হৈ যাব। অলপ আলু দুডোখৰমান ভাঙি দিব লাগিব, তেতিয়া গ্ৰেভিটো বেছি ভাল লাগিব, সেইকাৰণে অলপ ভাঙি দিছোঁ মই। আচলতে পানীটো বেছি মানে পনীয়া টাইপ হৈ গ'লে খাবলৈ ভাল নালাগে, সেইকাৰণে অকণমান কমিবলৈ দিছোঁ। আৰু কণী আৰু আলু দম আমাৰ হৈয়ে গ'ল ধুনীয়াকৈ। আৰু আপোনালোকে আমাৰ আজি ব্লগটো চাই কেনেকুৱা পালে বাৰু কমেণ্টত জনাবচোন। আৰু আপোনালোকে এনেকৈ চেষ্টা কৰি চাব আৰু মোক ক'ব কেনেকুৱা লাগিলে খাই। আৰু আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো টিপি দিব। থেংক ইউ।